এয়া আমাৰ ঘৰত কাতি বিহু খাবলৈ আলহী গাড়ী চাইকেল মটৰচাইকেল এয়া আলহী আমাৰ ঘৰলৈ বিহু খাবলৈ আহিছে আৰু আমাৰ এজন বৰ্তা আহিছে দেখাইছোঁ মই তেখেতৰ গাড়ীখন অলপ ৰ'দ এইখন গাড়ী আমাৰ বৰ্তাৰ এয়া মই ঘৰ পাইছোঁহি আৰু ঘৰ পাইছোঁহি আৰু এয়া সোমাই যাওঁচোন ভিতৰলৈ কি হৈ আছে অ' বৰ্তা বহিছে এই কাম বন আজৰি হৈ আহিছ এয়া আলহী আছে আৰু এয়া লাগি আছে মা ধুনীয়াকে এয়া আমাৰ মায়ে পাকঘৰত হাঁহৰ মাংস কোমোৰা খানা বিহুৰ খানা তৈয়াৰ কৰি আছে দেই মই ৰেচিপিটো দেখাইছোঁ বাৰু অলপ এয়া কোমোৰা এয়া মাংসটো ভালকৈ মই দেখাব পৰা নাই জুইকুৰা ওচৰলৈ যাব পৰা নাই সেয়া খুৰীয়ে এয়া মাংসটো মানে ওচৰত যাব পৰা নাই দেখাইছোঁ আৰু যিমান পাৰিছোঁ ভালকৈ হোৱা নাই ভিডিঅ' পাকঘৰটো অলপ আন্ধাৰ এয়া খুৰীয়েকে শাক কাটি আছে ল'ৰাৰ অ' বাস্তৱ এইফালে আহা এয়া এতিয়া আমাৰ চলি আছে আয়োজন আৰু খাব হ'ব আৰু অলপ পাছত আৰু এয়া খাই বৈ চাম বাৰু সন্ধিয়া চাকি তাকি জ্বলাব হ'বই আৰু এয়া খাই কৰি লওঁ তাৰপিছত আপোনালোকক এয়া মই অলপ সাঁচি তুলি দেখাই দিছোঁ এয়া আমাৰ সাঁচি অলপ আছে পুলি পচাইছে এয়া আৰু মই মানে এতিয়া ইমান দীঘল ভিডিঅ' নবনাওঁ আজি বিহুৰ কথা কামো আছে আলহীৰ লগত অলপ কথা বতৰা পাতোঁগৈ ইমানতে মই আজি সামৰণি মাৰিছোঁ বাই বাই যদি ভাল লাগে এটা ছাবস্ক্ৰাইব আৰু লাইক কৰিব বুলি আশা কৰিলোঁ।